গণতন্ত্ৰ দিৱসৰ ভাষণ। নমস্কাৰ, সন্মানীয় অধ্যক্ষ আৰু ইয়াত উপস্থিত মোৰ সকলো শিক্ষক, মোৰ মৰমৰ সহপাঠীসকল। যিদৰে আপোনালোক সকলোৱে জানে যে আজি আমি ইয়াত সমবেত হৈ আমাৰ দেশৰ গণৰাজ্য দিৱস উদযাপন কৰিছোঁ। প্ৰথমে ভাৰতৰ ৭৫তম গণৰাজ্য দিৱসত আপোনালোক সকলোকলৈ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি এই গণৰাজ্য দিৱসৰ লগত জড়িত মোৰ সকলো চিন্তা আৰু গুৰুত্বপূৰ্ণ তথ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এই দিনটোতে আমাৰ দেশ ভাৰতৰ সংবিধানখন কাৰ্যকৰী হৈছিল। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধান বলৱৎ হয় আৰু সেইদিনাৰ পৰা দেশত এই দিৱস অতি উৎসাহেৰে পালন কৰা হয়। গণৰাজ্য মানে জনসাধাৰণৰ বাবে জনসাধাৰণৰ শাসন। গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ ইতিহাস বহু মহান নেতা পল্লৱীৰ কাহিনীৰে ভৰা। যিখন দেশৰ সংবিধানখন ভেটি স্থাপন কৰিছিল ড ভীমৰাও আম্বেদকাৰে। আমি সকলোৱে গণতন্ত্ৰৰ বাবে সমগ্ৰ বিশ্বতে পৰিচিত এই দেশৰ বাসিন্দা। বিভিন্ন ধৰ্ম, জাতি, সংস্কৃতি আৰু পৰম্পৰাৰে ভৰা এই দেশখনে বৈচিত্ৰতা ঐক্যৰ নিদৰ্শন দাঙি ধৰে। এই দিৱসটো সকলো নাগৰিকে কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ পালন কৰে। মই এই ভাষণটো এই বুলি কৈ শেষ কৰিব বিচাৰোঁ যে ভাৰত এখন গণতান্ত্ৰিক দেশ। এই গণতান্ত্ৰিক দেশত বাস কৰা নাগৰিকসকলে দেশৰ নেতৃত্বৰ বাবে তেওঁলোকৰ নেতা নিৰ্বাচিত কৰাৰ সৌভাগ্য উপভোগ কৰে। যদিও এতিয়ালৈকে যথেষ্ট উন্নতি হৈছে, এইটো ক'ব পাৰি যে আমি প্ৰদূষণ, দৰিদ্ৰতা, নিবনুৱা আদিৰ দৰে কেইটামান সমস্যাৰ সন্মুখীন হৈ আহিছোঁ। আমি সকলোৱে এটা কাম কৰিব পাৰোঁ যে আমি ইজনে সিজনক প্ৰতিশ্ৰুতি দিম যে আমি নিজৰ এক উন্নত সংস্কৰণ হৈ পৰিম যাতে আমি এই সকলো সমস্যা সমাধান কৰাত আৰু আমাৰ দেশক এক উন্নত স্থান তৈয়াৰ কৰাত অৰিহণা যোগাব পাৰোঁ। ধন্যবাদ। জয় হিন্দ।